স্বাগতম জনাইছো আপোনালোকক সকলোকে মোৰ এটা নতুন ভিডিঅ' লৈ আৰু মই যে কালি কৈছিলো অৰ্কিডত সোমোৱাখিনি দেখাম বুলি এয়া হৈছে অৰ্কিড প্ৰথম গেটৰ ওচৰ সন্মুখৰ দৃশ্য মই নেদেখালো কাৰণ এডোখৰত কাম চলি আছিল এগৰাকী হৈছে গাইড আৰু তেওঁৱে আমাক সকলোখিনি কৈছে আপোনালোকে প্ৰায় দেখা পাব জেগাই জেগাই গাইড ৰখি থাকে ক'ব কাৰণে মানুহক বুজাবৰ কাৰণে মানে ইয়াত যিখিনি ফৰেনিয়াৰ আহে সেই তেওঁলোকক বুজাবৰ কাৰণে ইয়াত আছে আপোনালোকে দেখা পাব ইয়াত থকা হাইব্ৰিড জংগলী বহুত ধৰণৰ অৰ্কিড আছে অৰ্কিড মানে আপোনালোকে সকলোৱে জানে কপৌ ফুলৰ নামে অৰ্কিড হয় ইয়াত বেলেগ ধৰণৰ হাইব্ৰিড প্ৰজাতিৰ অৰ্কিড দেখিব আৰু ইয়াত ডেকোৰেশ্যনৰ কাৰণে বেলেগ ধৰণৰ ফুলো আছে আপোনালোকে তাৰ পিছত দেখিব ইয়াত মানে হাত ভনিৰ ডান্সটো দেখায় আৰু এয়া হৈছে কাৰ্বিসকল আৰু কাৰ্বিসকলে সূতা কটা ডান্সখিনি দেখাই আছে সূতা কেনেকৈ কাটে আৰু তাত কেনেকৈ বৈ সেইখিনি ডান্স কৰি তেওঁলোকে দেখায় আৰু কেইটামান ডান্সে আমি দেখা পালোঁ দুটামান ডান্স কাৰণ আমাৰ বহুত দেৰি হৈ গৈছে দুটা ডান্স চাই আমাৰ মানে বেছিকৈ চাবলৈ নাপালোঁ শেষ হৈ গ'ল তাৰপিছত আমি আহিলোঁ ভিতৰ ফালে আৰু ভিতৰ ফালে আপোনালোকে দেখা পাব গ'লে মানে বিভিন্ন ধৰণৰ মানে গছ-গছনি আছে তাত আপোনালোকে যিবিলাক গছৰ নাম নাজানে সেনেকুৱা গছো আছে বেলেগ ধৰণৰ গছো আছে আমি সেইবিলাক নামেই নাজানো মানে কি গছ আছে আমি কেতিয়াও নেদেখা গছো তাত দেখিব পাব ইয়াত মানে নামবিলাক মাৰি থোৱা আছে কিন্তু মোৰ মানে ইমান ধৈৰ্য নাই মানে সেইখিনি গছৰ নামখিনি আপোনালোকক কৈ দিয়া মই অকল পোনে চাইহে গৈ আছোঁ নামখিনি আৰু কেনেকুৱা ধৰণৰ কি ধৰণৰ সেইখিনি চোৱা নাই ইয়াত যেতিয়া বাহিৰৰ মানুহবিলাক আহে নহয় সেইবিলাকে একদম চালি জাৰি সকলোবিলাক চায় এইজোপা হৈছে মিঠা গছ হেনো ইয়াৰ পাতটো চাগে মিঠা হ'ব নিশ্চয় তাৰপিছত এইফালে আপোনালোকে বেম্বো পাৰ্কলৈ যাব পাৰিব আপোনালোকে জানে যে কাজিৰঙালৈ বহুত ফৰেনিয়াৰ আহে আৰু ছিজনত বহুত মানুহ হয় বাহিৰৰ মানুহ আহে তেওঁলোকে আচলতে ষ্টাডি কৰে এইবিলাকৰ ওপৰত সেইটো কাৰণে অসমত যে এইবোৰ গছ-গছনি পোৱা যায় বা এনেকুৱা জেগা আছে সেইবিলাক চাবলৈ কাজিৰঙা চাবলৈ এশিঙীয়া গড় চাবলৈ তেওঁলোক আহে তেতিয়া এইখিনি চালি জাৰি সকলোবিলাক বুজি লয় কিন্তু আমি মানে ওপৰে চোৱা মানুহে এইবিলাক চালি জাৰি চোৱা মানুহ নহয় এইবিলাক আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ বাঁহ গছ হয় বাঁহ গছৰ নাম কেইটামান মই কৈ দিছোঁ কাকবাঁহ জাতি বাঁহ আৰু ভলুকা বাঁহ সেইকেইটা গছৰ নামহে মই পিছে জানো আৰু বেলেগ বাঁহ গছৰ নাম মই নাজানো তাৰপিছত এইবিলাকে দেখিবলৈ পাইছে ডেকোৰেশ্যনৰ পিছ আপোনালোকে ঘৰত এইখিনি ৰাখিব পাৰে মানে দেখিবলৈ বহুত ধুনীয়া লাগে আৰু এইজোপা হৈছে মেজাংকৰি গছ এইজোপা বেলেগ ধৰণৰ পাতটো বহুত ডাঙৰ আৰু লতা বগাই যায় গছজোপা তাৰপিছত এইফালে এইটো অৰ্কিডৰ গ্ৰীণ হাউচ হয় তাৰপিছত এয়া বেলেগ ধৰণৰ গছ আছে আপোনালোকে যদি কেতিয়াবা যায় তালৈ তেতিয়া আপোনালোকে গছবিলাকৰ ধুনীয়াকৈ নামবিলাক চাই কৰি আহিব পাৰিব মই মানে নিজকে নিজে একবাৰ মানে উলিয়াই দিছোঁ মানে মই বহুত দেৰিলৈকে লুকায়ে আছোঁ আপোনালোকে দেখিছে আৰু এতিয়া মই মানে নিজৰ মুখখন অলপ দেখাই দিছোঁ আপোনালোকক
তাৰপিছত আমি গ'লোঁ তাৰপিছত কেকটাছ চাবৰ কাৰণে আৰু সেইটোত মানে বেলেগ বেলেগ ধৰণৰ কেকটাছ আছে গাইছ আৰু এতিয়া আহি পালোঁ আমি য'ত কেকটাছ আছে তাত আৰু এইবিলাক হৈছে গাইছ দেখিছে আপোনালোকে এয়া হৈছে কেকটাছ যিবোৰ আমি মানে মৰুভূমিতহে পাওঁ সেইবিলাক ইয়াতে সংৰক্ষণ কৰি থোৱা আছে আৰু কিছুমান জেগাত ওলাই বাৰু আৰু এইকেইটা হৈছে ডাঙৰ ডাঙৰ কেকটাছ আপোনালোকে নিশ্চয় দেখিছে এইখিনি ইয়াত নাম লিখা আছে এইটো মেমেলিয়াৰিয়া কাৰ্মেয়া বৰ বেলেগ অদ্ভুত অদ্ভুত নাম এইবিলাক সৰু সৰু কেকটাছ আপোনালোকে দেখা পাইছে এইবিলাক সৰু সৰু কেকটাছ এইটো দেখিছে মেমেলিয়াৰিয়া কাৰ্মেয়া মোৰ পেট বোলে এইটো আপোনালোকে জানিবৰ কাৰণে জনাই থওঁ যে এই অৰ্কিড পাৰ্কখনৰ অ'নাৰ হৈছে আপোনালোকৰ পৰিচিত অখিল গগৈ ডাঙৰীয়া আৰু আপোনালোকে হয়তো সেইটো কথা জানেই আৰু আপোনালোকে দেখিছে এই দীঘল দীঘল কেকটাছবিলাক সেইবিলাক দেখিবলৈ বহুত ধুনীয়া লাগিছিল আৰু ইয়াতে মই কেইকপিমান ফটো উঠিলোঁ তাৰপিছত আমি বেলেগ এজেগালৈ গ'লোঁ আপোনালোকে দেখা পাইছে এতিয়া আমি গৈ আছোঁ নাওলৈ বুলি আৰু তলত আছে এয়া হৈছে গড়া নিচিনা দেখিছে নহয় এইবিলাক হৈছে গড়া অৰ্কিড পাৰ্কত আৰু আমি তললৈ গৈ আছোঁ তলত আছে নাও এখন আৰু পুখুৰী এটা দেখাইছোঁ আপোনালোকক আৰু এইবিলাক বহুত কিবাকিবি গছ দেখিছে এইবিলাক মানে ঢেৰ গছ আছে আৰু চবৰে নামবিলাক ইয়াত লিখি থোৱা আছে এয়া দেখিছে এয়া হৈছে পুখুৰীটো আৰু নাওখন জ্বলাই আছে তলে আমি গৈ আছোঁ গছনি গাইছ গোটেই হাবি 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 চাৰিওফালে হাবি আৰু হাবিৰ মাজে মাজে এইটো ৰাস্তা দেখি পাইছে আপোনালোকে হাবি 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 চবফালে এইবোৰ দেখিছে গোটেই হাবি 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 ভাগৰ লাগি গৈছে মানে এইবিলাক ঘোঁৰা নিচিনাটো ওখ পাহাৰৰ নিচিনা জেগা ৰাস্তা বনাই দিলে কি হ'ব ভাগৰটো লাগিবই ওপৰত উঠোতে নহয় জানো তাৰপিছত আমি আহিলোঁ এইফালে য'ত বাদ্যযন্ত্ৰ ৰখা হয় বাদ্যযন্ত্ৰৰ মিউজিয়ামলৈ ইয়াতে আপোনালোকে বেলেগ বেলেগ ধৰণৰ বাদ্যযন্ত্ৰ দেখা পাব ডাঙৰ ডাঙৰ ডবা আছে তাৰপিছত ঢোল খোল তবলা সকলোবিলাক আছে ডম্বৰু সুতুলি তাৰপিছত খোল সেনেকুৱা ধৰণৰ বহুত ধৰণৰ বাদ্যযন্ত্ৰ আপোনালোকে দেখা পাব আৰু ডাঙৰ বাঁহী এটাও দেখা পাব তাৰপিছত আমি বেলেগ এটা মিউজিয়ামলৈ আহিলোঁ সেই তাত আছে আপোনালোকৰ আগৰ পুৰণা দিনৰ বস্তু সেইবিলাক কাৰ্বিসকলে ব্যৱহাৰ কৰা বস্তু আছে কাৰ্বিসকলৰ সকলোবিলাক বস্তু পোৱা যায় তাৰপিছত ডিমাছাসকলৰ বেলেগ বেলেগ মানে জাতিৰ বস্তু পোৱা যায় এইটো হৈছে জামবেলি আথেন কাৰ্বিসকলৰ প্ৰতীক কিজানি ইয়াত পূজা কৰে কাৰ্বিসকলে কেনেকুৱা ধৰণৰ হ'ব পাৰে মই ভালকৈ নাজানো তাৰপিছত এয়া হৈছে টুপি আৰু এইটো কাৰ্বিসকলে ব্যৱহাৰ কৰে টুপিটো তাৰপিছত আপোনালোকে দেখা পাব এয়া হৈছে তৰোৱাল যিটো মানে কাৰ্বিসকলে ব্যৱহাৰ কৰে এইটো হৈছে বাদ্যযন্ত্ৰ কাৰ্বিসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ আৰু সিফালে আপোনালোকে দেখা পাব মানে তলত আছে এইবোৰ টুপি কাৰ্বিসকলৰ তাৰপিছত ওপৰত আপোনালোকে দেখা পাব কাৰ্বিসকলে ব্যৱহাৰ কৰা মদ খাবৰ কাৰণে যিটো ব্যৱহাৰ কৰে পিৰলা সেইটো হয় এয়া হৈছে পিৰলা ইয়াত মানে নামটো বেলেগ বুলি কয় ইয়াত ভালকৈ ধৰিব পৰা নাই নামটো কি মই মানে তাত ধৰিব পাৰিছিলোঁ কিন্তু ইয়াত মানে ভিডিঅ'টো কৰি অনাৰ পাছত মই মানে ধৰিবই পৰা নাই ইয়াৰ নামটো কি আছিল কাৰ্বি ভাষাত এইটো পিৰলা হয় মদ খোৱা তাৰপিছত এয়া হৈছে কিবা কসমেটিকৰ বস্তু থবৰ কাৰণে ব্যৱহাৰ কৰা তেওঁলোকৰ বাঁহৰ কিছুমান বস্তু আৰু ওপৰত এইটো দেখিছে এইটো তেওঁলোকে কাপোৰ থয় ইয়াতে মানে লিখা আছে কাপোৰ থয় বুলি তাৰপিছত আপোনালোকে ছাইডতে দেখা পাব এইবিলাক যিবোৰ টুকুৰি হয় কাৰ্বিসকলে ব্যৱহাৰ কৰা টুকুৰিবিলাক তাৰপৰা যিবিলাক
তাঁতৰ বস্তু সেইখিনিও আছে, তাঁতৰ বস্তু সকলোবিলাক আছে। তেওঁলোকে কেনেদৰে সূতা কাটে সেইবিলাক বস্তু আছে। আৰু এইটো হৈছে টাকুৰি। টাকুৰি আপোনালোকে চিনি পায় নিশ্চয়, যিটো এৰী সূতা কাটিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো হৈছে ঘিলা টাকুৰি, এইটো হৈছে হাতী দাঁতৰ টাকুৰি, আৰু সকলো ধৰণৰ কেইবাবিধৰো টাকুৰি আছে, 5 বিধ মানৰ টাকুৰি। আৰু সেই ওপৰত দেখিছে সেইটো হৈছে এৰী মুগা, যিটো পলুৰ আঁহ হয় সেইটো। আৰু এইটো হৈছে মাকো, তাঁত ববৰ কাৰণে যে ব্যৱহাৰ কৰা হয় সেইটো। আৰু এই ডাঙৰ তলিয়াখন দেখিছে নহয়, এইখন হৈছে কাঠৰ তলিয়া। এইখন কি কৰিবলৈ ব্যৱহাৰ কৰে সেইটো মই ভালদৰে নাজানো। আৰু তলত আপোনালোকে দেখা পাইছে সেই পাটৰ বস্তুখিনি, সেইখিনি হৈছে পাটৰ মানে থাল। আৰু এইটো কি দেখিছেনে, এইটো হৈছে ডিমাচাসকলে ব্যৱহাৰ কৰা, সুৰা খাবৰ কাৰণে ব্যৱহাৰ কৰা, মানে তেনেকুৱাই পিৰলা নিচিনা। এইবোৰ চাগে কিবা লাও গছৰ পৰা এনেকুৱা সৰু সৰু লাও হ'ব এইকেইটা, এনেকুৱা ধৰণৰ দেখা পাইছোঁ। আৰু এইবোৰ হৈছে তলত থকা কেইটা মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা বেলেগ বেলেগ ধৰণৰ। আৰু এইটো হৈছে খালৈ, আপোনালোকে সকলোৱে চিনি পায় খালৈবিলাক। আৰু এইফালে আপোনালোকে দেখিছে এইটো হৈছে ডিঙৰি, আৰু বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ষ্টাইলৰ ডিঙৰি আছে। তাৰপিছত ওপৰতো আছে কিবা কিবি, সেইটো হৈছে চেপা। আৰু ওপৰত আপোনালোকে দেখিছে এইটো হৈছে পল, তাৰপিছত উভতি, ডিঙৰি, তেনেকুৱা ধৰণৰ বস্তু আছে। সেই সকলোবিলাক আমি আচলতে চিনি নাপাওঁ। আৰু সেইফালে জাকৈ আছে, মানে যিবিলাক মাছমৰীয়া তেওঁলোকে চিনি পাব, আৰু আগৰ দিনৰ মানুহে চিনি পাব, মইতো চিনি নাপাওঁৱেই। আৰু তলত এইবোৰ জাল দেখা পাব আপোনালোকে, ফাঁচি জাল, খেৱালি জাল, সেনেকুৱা ধৰণৰ। আৰু এইটো এটা ডাঙৰ মাছ ধৰা বলৰ নিচিনা হয় বস্তুটো, ডাঙৰ মাছ ধৰে এইটোৱেদি, বহুত ডাঙৰ চাইজটো ইয়াৰো। তাৰপিছত সেইখন আপোনালোকক জাকৈ দেখাইছোঁ, আজিকালি দেখিবলৈ পোৱা নাযায় জাকৈ প্ৰায়ে। আৰু এয়া হৈছে খেতি কৰা সঁজুলি। তাৰপিছত এইবোৰ হৈছে বাদ্যযন্ত্ৰ, কাৰ্বিসকলে ব্যৱহাৰ কৰাও বাদ্যযন্ত্ৰ আছে। তাৰপিছত এইবিলাক দোতাৰা, কিবা চিতাৰ, তেনেকুৱা ধৰণৰ বস্তুবিলাক আছে। আৰু এইবোৰ বাদ্যযন্ত্ৰ হয় কাৰ্বিসকলৰ। এইটো শিঙৰ নিচিনা দেখিবলৈ। তাৰপিছত ওপৰত এইটো দেখিছে, এইটো হৈছে কাৰ থোৱাৰ কাৰণে ব্যৱহাৰ কৰা বেগ। আৰু এইবিলাক কিবা কিবি ধৰণৰ। এইটো আপোনালোকে চিনি পাইছেনে, এইটো তোলনি বিয়াৰ সময়ত যে লৈ যায় চাকি জ্বলাই, সেইটো হয়। আপোনালোকে নামটো কমেণ্ট কৰি জনাব। তাৰপিছত এয়া হৈছে বটা, বহুত ডাঙৰ ডাঙৰ লোটা, ঘটি, কলহ, তাৰপিছত বেলেগ বেলেগ ধৰণৰ আছে। আৰু ওপৰত যে সেইবোৰ দেখিছে আপোনালোকে, সেইবোৰ পাতৰ পৰা তৈয়াৰ কৰা হয় কিছুমান বস্তু। আজিকালি এইবিলাক বস্তু প্ৰায় লুপ্ত হৈছে। মানুহবিলাকে মানে হেৰি বস্তুহে, গ্লাছৰ বস্তু, ষ্টিলৰ বস্তু সেইবোৰে ব্যৱহাৰ কৰে, কাঁহৰ বস্তু ব্যৱহাৰ নকৰেই। আৰু এইবোৰ দেখিছেনে আপোনালোকে, টুকুৰি হয়, নগাসকলে ব্যৱহাৰ কৰা কিজানি টুকুৰি হয়। বেলেগ জাতিৰো ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ টুকুৰি, বেলেগ বেলেগ ষ্টাইলৰ, বেলেগ বেলেগ জেগাত। তাৰপিছত এইফালে আপোনালোকে দেখা পাব ইমান ধুনীয়া গোল এখন ডলাৰ দৰে, কি নাজানো নামটো, আৰু নামটো লিখাও নাছিলে। এইটো হৈছে চাংঘৰ। আৰু তলত এইবোৰ দেখিছে, এইবোৰ হৈছে সৰিয়হ পেৰা যন্ত্ৰ। আগৰ দিনতেতো মেচিন নাছিলে, এইবিলাকে ব্যৱহাৰ কৰিছিলে। তাৰপিছত আপোনালোকে দেখা পাব এই দীঘলটো হৈছে কুঁহিয়া পেৰা যন্ত্ৰ। এনেকুৱা ধৰণৰে কুঁহিয়াৰ পাৰিছিল মানে আগতে। সেইফালে এটা দেখিছে কাঠৰ, সেইটো হৈছে ঢেঁকী। আৰু সৈটো যে দেখিছে, এইটো দৰা কইনা আগত যে দিয়ে, আগতে মানে সেই তেনেকুৱাবিলাক দিয়ে হ'লে কিজানি পূজা কৰোঁতে। তাৰপিছত এইবোৰ ঢাৰি কিবা কিবি আছে। আৰু এইকেইটা হৈছে ইমান ধুনীয়া দেখিছে, এইকেইটা হৈছে মাটিৰ সঁজুলি। আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে, তেতিয়া সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি দীঘলীয়া নকৰোঁ, আৰু ইমানতে সামৰণি মাৰিছোঁ আজিলৈ। তেন্তে